হেল্ল' গাইজ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক বহুত স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, মই ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকক। মই আজি আহিছোঁ দীপৰ বিলৰ পাৰলৈ। আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ দীপৰ বিলৰ পাৰৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু আজি যে মাছ মাৰি আছে মই এইখিনি দেখুৱাব বিচাৰিছোঁ। গাইজ, আপোনালোকেও আহক মোৰ লগত। মই সকলোকে দেখুৱাম দীপৰ বিলৰ পাৰৰ প্ৰাকৃতিক সৌন্দৰ্য। আপোনালোকেও আহিব পাৰে, যথেষ্ট ভাল লাগে ইয়াতে পিকনিক খাবলৈও যথেষ্ট ভাল হয়। আহক, মই ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। এইটো হৈছে দীপৰ বিলৰ পাৰলৈকে যোৱা ৰাস্তা। মানুহবিলাকে এনেদৰে আহি আছে। গাইজ চাওকচোন, ছাইডত ইমান ধুনীয়া ফুল হৈ আছে, দেখিবলৈ কিমান ধুনীয়া হৈছে। খুব গুলপীয়া ফুলেৰে ভৰি পৰিছে। আমি এই ৰাস্তাটোৰে গৈ আছোঁ আৰু এইফালে চাওকচোন ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য। আৰু এইটো হৈছে এটা মন্দিৰ। ইয়াতে বছৰে মানুহে এনেদৰে পূজা কৰে, তাতে গংগা পূজা দিয়া হয়। আৰু এইটো হৈছে দীপৰ বিললৈকে যোৱা ৰাস্তা। দেখিছেনে, যথেষ্ট গাড়ীৰে ভৰি পৰিছে আৰু গাড়ীবিলাক যে আছে ফুলনিৰ মাজতে আছে। কিমান দেখিবলৈ ধুনীয়া লাগিছে নহয়নে জানো। ৰাস্তাটোৰে যাবলৈ খুবেই অসুবিধা হৈছে। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, আগলৈকে যাবলৈ চেষ্টা কৰিছোঁ। আহকচোন, মই আগলৈকে গৈ আপোনালোকক মাছ দেখুৱাবলৈ চেষ্টা কৰিম আৰু মাছমৰীয়াসকলে কেনেদৰে মাছ মাৰিছে এইটোও দেখাবলৈ চেষ্টা কৰিম। যাবলৈ খুবেই কষ্ট হৈছে। আহি থাকক। এয়া হৈছে মাছ। মই আৰম্ভণিতে দেখুৱাইছোঁ মাছ। এইবিলাক দেখিছেনে, মানুহ ইমানেই মানুহ হৈছে। মই সেই পাৰলৈ যাবলৈ মোৰ যথেষ্ট ভয় লাগিছে, ইমানেই মানুহ হৈছে। দেখিছেনে মাছমৰীয়াবিলাকে কেনেদৰে নাও লৈ পানীৰ মাজত এনেদৰে মাছ ধৰি আছে। যথেষ্ট কুঁৱলীও পৰি আছে, দেখিবলৈ খুব সুন্দৰ লাগিছে। আৰু এয়া হৈছে মাছমৰীয়াবিলাকে মাছ মাৰি এনেদৰে পাৰলৈ আহিছে আৰু পাৰলৈ আহি এনেদৰে মাছবিলাক মেলি দিছে, যাতে গ্ৰাহকে নিজৰ দাম দৰ মতে, নিজৰ পচন্দৰ মতে ক্ৰয় কৰিব পাৰে। আপোনালোকেও ক'ৰ পৰা এই ভিডিঅ'টো চাই আছে মোক কমেণ্টত জনাব আৰু দীপৰ বিলৰ পাৰলৈ কোনে কোনে আহিছে মোক এইটো কমেণ্টত জনাব। খুবেই ভাল লাগিব। এইবাৰ দেখিছোঁ যথেষ্ট ডাঙৰ মাছ নাই। মাছৰ খুবেই দাম হৈছে বুলি শুনিছোঁ। মই আজি এইকাৰণেই দীপৰ বিলৰ পাৰলৈ আহিছোঁ। প্ৰত্যেক বছৰে আমি দীপৰ বিলৰ মাছ খাওঁ আৰু এইবাৰো মই দীপৰ বিলৰ পাৰলৈ আহিছোঁ। দেখিছেনে, মানুহ ইমানেই ভিৰ হৈছে। মাছ কিনিবলৈও যথেষ্ট অসুবিধা হৈছে। চাওকচোন, মানুহবিলাকে নাৱৰ কাষলৈ কেনেদৰে গৈছে মাছ ক্ৰয় কৰিবলৈ। তেখেতসকলৰ মনৰ পচন্দৰ এটা মাছ কিনিবলৈ কেনেদৰে নাৱৰ কাষলৈ ঢাপলি মেলিছে। আপোনালোকেও চাই থাককচোন বাৰু। দেখিছেনে, দূৰ দূৰণিত মাছমৰীয়াবিলাকে কেনেদৰে মাছ মাৰিবলৈ গৈছে আৰু পাৰলৈ এনেদৰে নাৱত মাছ ভৰাই লৈ আহিছে আৰু এনেকৈ পাৰত এনেদৰে মাছবিলাক মেলি দিছে। আৰু সেইবিলাক দেখিছেনে মানুহ। মই যথেষ্ট দূৰৰ পৰা জুম কৰি দেখুৱাইছোঁ আপোনালোকক, যথেষ্ট দূৰৰ পৰা দেখাইছোঁ আৰু ইমানেই মানুহ হৈছে ক'ব ভাষা নাই। আৰু এইটো দেখিছেনে, দীপৰ বিলৰ খুব মাজতে আছে। খুব ধুনীয়া দৃশ্য। আৰু দীপৰ বিলৰ সেই পাৰত দেখিছেনে, কুঁৱলীৰ বাবে দেখিবলৈ যথেষ্ট অসুবিধা হৈছে। এইখন এখন পাহাৰ, খুবেই ধুনীয়া। এনেদৰে নাৱত মাছবিলাক ভৰাই লৈ আহিছে। মাজে মাজে চৰাইবিলাকেও উৰি আছে। ইয়াত দেখিছে নহয়, দীপৰ বিলৰ পাৰৰ সেউজীয়া আৰু সেউজীয়া দেখিবলৈ ইমানেই ভাল লাগিছে। এয়া হৈছে মাছ, যথেষ্ট সৰু ডাঙৰ আছে।